নমস্কাৰ সকলোকে মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি 10টা নজনা কথা জানিম যিকেইটা হয়তো আপোনালোকৰ 99% লোকেই নাজানে। গতিকে অলপ পলম নকৰি যাওঁচোন আহক ভিডিঅ'টোৰ মাজলৈ। নম্বৰ 10, আপুনি সচৰাচৰ পৰিধান কৰা শ্বাৰ্টটোৰ বিষয়ে আপুনি কিমান জানে? মোৰ এই ভিডিঅ'টো চোৱাৰ আগে আপোনালোকে জানিছিলেনে বাৰু যে মহিলাৰ শ্বাৰ্টৰ বুটামকেইটা সদায় শ্বাৰ্টটোৰ বাওঁফালে আৰু পুৰুষৰ শ্বাৰ্টৰ বুটামকেইটা সদায় শ্বাৰ্টটোৰ সোঁফালে থাকে? নম্বৰ 9, আপুনি জানেনে পৃথিৱীৰ ভিতৰত সৰ্বাধিক গাখীৰ উৎপাদন কৰা দেশ কোনখন? আপোনাৰ জ্ঞাতাৰ্থে জনাওঁ যে পৃথিৱীৰ ভিতৰত সৰ্বাধিক গাখীৰ উৎপাদন কৰা দেশখনেই হৈছে ভাৰত। ভাৰতৰ পিছতে আছে দ্বিতীয়তে আমেৰিকা আৰু তৃতীয়তে চীন। নম্বৰ 8, আপোনালোকে হয়তো সকলোৱে চিনেমা চাই ভাল পায়। ময়ো চাই খুবেই ভাল পাওঁ। আপোনালোকে জানেনে বাৰু পৃথিৱীৰ সবাতোতকৈ দীঘল চিনেমা কোনখন আৰু ই কিমান দীঘল? আপোনালোকক জনাওঁ যে পৃথিৱীৰ ভিতৰতে সৰ্বাধিক দীঘল চিনেমাখনৰ নাম হৈছে দ্য মডাৰ্ণ টাইম ফৰএভাৰ, যিখন প্ৰায় 10 দিনৰ। শুনিবলৈ আচৰিত নহয়নে? যদিহে আপোনালোকক এই চিনেমাখন চাবলৈ দিয়া হয় তেনেহ'লে আপোনালোকে এই চিনেমাখন সম্পূৰ্ণকৈ চাব পাৰিবনে বাৰু? যদিহে আপোনালোকে পাৰিম বুলি ভাবিছে তেনেহ'লে মোলৈ কমেণ্ট কৰিব পাৰে। নম্বৰ 7, আপুনি আগে কেতিয়াবা লক্ষ্য কৰিছেনে বাৰু যে ঠাণ্ডাৰ দিনৰ তুলনাত গৰমকালি আমাৰ হাতৰ নখ সোনকালে বাঢ়ে? নম্বৰ 6, আমি সকলোৱে গান শুনি ভাল পাওঁ নহয়নে বাৰু? আপোনালোকে জানেনে পৃথিৱীৰ প্ৰায় 60% লোকেই জীৱনটোক নেগেটিভ চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখিবলৈ গান শুনে। নম্বৰ 5, আপোনালোকে জানেনে ইণ্ডিয়াৰ 77% ছোৱালীৰ নাম এ আখৰটোৰে শেষ হয় আৰু কেৱল 23% ছোৱালীৰ নামহে আই আখৰটোৰে শেষ হয়? নম্বৰ 4, আপোনালোকে বাৰু কি ব্ৰেণ্ডৰ জোতা পিন্ধে? আপুনি জানি আচৰিত হ'ব যে বিশ্ববিখ্যাত এডিডাছ কোম্পানীৰ জোতাসমূহ সাগৰৰ পাৰৰ প্লাষ্টিক জাবৰৰ পৰা বনোৱা হয়। 3 নম্বৰ ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক মই সুধিব বিচাৰিছোঁ যে যদিহে এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো লাইক কৰি দিব। নম্বৰ 3, কুকুৰ সকলোৰে প্ৰিয় নহয়নে বাৰু? যদিহে আপোনালোকৰ ঘৰত কুকুৰ পোহে তেন্তে এইটো কথা জানি লোৱা ভাল হ'ব যে কুকুৰবোৰক কেতিয়াও আমি মৰমতে চকলেট খুৱাব নালাগে, কাৰণ এই চকলেট তেওঁলোকৰ বাবে হানিকাৰক। চকলেটত থিঅ'ব্ৰমিন নামৰ এবিধ কেমিকেল থাকে যিবিধ কুকুৰৰ বাবে হানিকাৰক হয়। এইবিধ কেমিকেল যদি কম পৰিমাণে হ'লেও কুকুৰৰ দেহলৈ যায় তেনেহ'লে কুকুৰৰ দেহত ভীষণ জ্বৰ নাইবা ডায়েৰিয়াৰ হোৱাৰ সম্ভাৱনা থাকে। যদিহে অত্যাধিক মাত্ৰাত এই কেমিকেল কুকুৰৰ দেহত সোমায় তেন্তে কুকুৰ মৃত্যুমুখত পৰাৰো সম্ভাৱনা থাকে। নম্বৰ 2, আপোনালোকে জানেনে বাৰু এজন নৰ্মেল ব্যক্তিৰ শৰীৰত কিমান পৰিমাণৰ চুগাৰ থাকে? আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে এজন নৰ্মেল ব্যক্তিৰ শৰীৰত প্ৰায় 10 কাপ চাহ মিঠা কৰিব পৰা সমান চুগাৰ থাকে। নম্বৰ 1, আপুনি ৱেলৰ বিষয়ে জানেনে? আমি জানো পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ জীৱটোৱে হৈছে ৱেল। আপোনালোকে ৱেলৰ জিভাখননো কিমান ওজনৰ আগতে অনুমান কৰিছেনে? আপোনালোকে জানি আচৰিত হ'ব যে এটা ৱেলৰ জিভাখন এটা হাতীৰ ওজনৰ সমান হয়। যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিল প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে।